हेलो फ्रेंड्स, गुड मॉर्निंग। आज घरते केक बनालो, चॉकलेट केक हार्ट शेपत बनालो। केकটো একদম ধুনীয়া আছে। ল'ৰা ছোৱালীক টিফিনত কেক দিয়া যায়, কিনি ঘৰতে বনাই দিয়া হয়। মই 1 কাপ ময়দা লৈছোঁ, ডাঙৰ কাপত কৰি আৰু 3টা কণী। এনেকৈ ভাল কৰি ফেটি ল'ব লাগিব। ফেটি লৈ ইয়াত ৰিফাইন 1 কাপ দিলোঁ। চেনি 2 কাপ দিলোঁ। ময়দা দিয়ে কাপতকৈ অলপ সৰু এনেকৈ দি ভালকৈ ফেটি ল'ব লাগিব। ইয়াতে গাখীৰ আধা কাপ দিয়া হৈছে, ময়দা দিয়া কাপটোত আধা কাপ কৰি দিয়া হৈছে। ইয়াতে বেকিং পাউডাৰ 1 চামুচ দিয়া হ'ব। চামুচ বেকিং পাউডার, চকলেট ফ্লেভার দিন। উঠাই থম। কোকো পাউডার দিয়া হ'ব ইয়াত 2 চামুচ, ডাঙৰ চামুচত 2 চামুচ দিলে হ'ল। ইয়াতে মই বাতিটোত অলপ ৰিফাইন
কৰোঁতে অলপ সৰু হ'ল ইয়াত। ইয়াতে মই বাটিত Hello guys, এইটো দেখক। Hello guys, এইটো দেখক। কেক বনাই আছে। কিস খুশি के लिए मुझे पता नहीं। কাপ কেক হৈ গ'ল।